ক'ব নোৱাৰিতো আজিকালি পকাকেও বনাই দিব পাৰে নহয় মেজিক হওক কৈছিলে কৈ দাঁত দিয়াই ভাগি থাকিলে দাঁত বগা হ'লে খাবই নোৱাৰিলে দেখুৱাই কিবা এটা কৈ দে আপং দামাদ মালিয়াম নে জনিয়াম কয় বুলি কৈছে দাঁতৰ মাজত দুৱাঙল মান ফাক ওলাব সেও কি হৈ যাব আমি এতিয়া খাই বৈ লওঁ আপোনালোকক নেদেখা আপোনালোকক দেখালে মুখ লিবও পায় চেল পাবও পাওঁ নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি আমি ওলাইছোঁ পথাৰলৈ যাবলৈ পথাৰত কি খাবলৈ যাম কৈ দেখোন কমলা টেঙা খাবলৈ গৈ আছোঁ ই লৈ আছে পাতিখন ই লৈ আছে কমলা আমাৰ মাইনা লৈ আছে বেলফৈ কাটি দিবা নি অঁ এতিয়া আমি পথাৰৰ মাজত গৈ মানে একদম সৰিয়হতলীত গৈ পূৰা কমলা খাম ভিডিঅ'টো চাই যাব আপোনালোকে শেষলৈ চুলি তুলি ফনিয়া একেবাৰে হেৰিয়া নিচিনা হৈ লৈছে যে এই এনেকৈ কোনে ফনিয়াই এই জনচিনা চুলিয়ে নাই জনচিনা টপা আহি যোৱা পন্থ হে আমি এতিয়া ওলাই আহিলোঁ পথাৰলৈ পথাৰত বহুত ডোখৰ পামগৈ কিমান ডোখৰ পামগৈ আৰু লগত আমাৰ সৈন্যবোৰ আনিছোঁ প্ৰথম মানে ট্ৰেইনখনৰ ইঞ্জিনটো মই দবাকেইটা সৰু দবা এইটো এটা দবা এইটো এটা দবা আহি আছে দবা এটাৰ পিছত থাকি আহিলে গতিকে আহি আছোঁ পথাৰলৈ কি মজাকৈ কৈ দে হেই মই দবা নহয় মই ইঞ্জিনটো সৰু হৈ থাকিলে এইটো এটা ইঞ্জিন তুমি কি আনিছা হাতত দেখুৱাই দিয়া অঁ ধুনীয়াখিনি আনিছা কমলা টেঙাত ধুনীয়া দিব লাগিব মজা লাগিব পাতি থাকিব আকৌ ফাটি সি আনিছে হেনো পাতি বহি ল'ব লাগিব নহ'লে নৰাৰ মাজত বহিলে পুৰা ভিজাবতো বেয়া লাগিব মানে এখন আমাৰ পথাৰ ধান কাটি শেষ হৈ গ'ল গধূলি কি কৰোঁতে বেয়া লাগিব কচোন ভৰিয়াত ধুবি যেতিয়া ভিজাব কেনেকুৱা মানে কথা হ'ল কি এইখন পথাৰখন আমাৰ ধান চান কাটি শেষ হ'ল এতিয়া নৰাবিলাক আছেগৈ আৰু কথা হ'ল কি আপোনাৰ এতিয়া আমি ভেলাঘৰ বনাবি নাই এবাৰ ভেলাঘৰ বনাই পিনি আমি খানা খাব লাগিব আমি ভেলাঘৰ বনাই অ'কে ভেলাঘৰ বনাই খাব লাগিব ক'ত তাত নাই এনেই এডাল ক'ত বনাই আছ আজি দিব ঘৰত হে কেলে অঁ মেজিকৰ বনোৱাটো মামুলি কথা নহয় বুলি কৈছে সি ঢেৰ কিবা কিবি লাগে এই হেৰি চেৰি লাগে নি এই মেজিকৰ বনাওঁতে শিল বালি ইটা চিমেণ্ট হে মই আকৌ সেইবোৰ লাগে বা ক'ব নোৱাৰিতো আজিকালি পকাকেও বনাই দিব পাৰে নহয় মেজিক হওক মজাক চল ৰহা কিয়া মজাক অঁ সেইটো কথা তুমি মেজিটো জ্বলাব নালাগে তুমি খৰি হেৰি কৰিহে জ্বলাব লাগে লেটৰ মেটা আনি লৈ দাঙি ল'ব লাগে বোলে অঁ নৰাৰ মাজত ভৰাই থাকিছা নি আকৌ এইটো অকণমানি যে এইটো মালটো নৰাৰ মাজত ভৰাই থাকিব পাৰে সেইকাৰণে দাঙি আনিবলগীয়া হৈছে ভাতত ভিডিঅ' নবনালোঁ ভাতত এইটো এটা দাঙি আনিবলগীয়া হ'ল লেটমটো নৰাৰ মাজতে ভৰাই থাকে যে সেইকাৰণে আহি ডাইৰেক্ট জেগা পালোহি আমি আচলতে হয় ফালৰ পৰা আহি আছোঁ দেখিছেনে এই চাইডৰ পৰা আহি আছোঁ আৰু ইয়াৰ পৰা গ'লোঁ ইয়াত আমাৰ ইয়াত নদীৰ কাষত বহুত মানুহে সৰিয়হ কৰে বৈ সেইটো হ'ব বন্ধুকেইটা পালে এই ঢাৰিখন পাৰি দে আমাৰ এইফালে মানে বহুত সৰিয়হ কৰেতো এইবাৰ অলপ সৰিয়হটো কম বাৰু দেখুৱাই দিছোঁ হ'লেও এইবোৰ সৰিয়হ দেখিছেনে সেইফাললৈকে সেইবিলাক সৰিয়হ আছে এইবোৰ সৰিয়হ দেখিছেনে সেইবিলাক সৰিয়হ ভালকৈ ওলোৱা নাই আৰু কিন্তু বৰ সৰুতে সৰিয়হটো পকি গৈছে নি মই না ফুলিছে নি ইমান অকণমানতে সৰিয়হ ফুল ফুলিছে কেনেকুৱা ধৰণৰ হ'ব এতিয়া আৰু আমি ধুনীয়াকৈ পালোহি আমি এতিয়া কি খাবলৈ আহিছোঁ আপোনালোকে নিশ্চয় ক'লোৱে বাৰু কি খাবলৈ আহিছোঁ হ'লেও দেখুৱাই দিছোঁ কি আনিছোঁ এই পৰিছিলে দাঁত দিয়াই ভাগি থাকিলে দাঁত বগা হ'লে খাবই নোৱাৰিলে দেখুৱাই দেখোন ইয়াত আছে কমলেশ কমলেশ বেলফুৰি আছে ধুনীয়াকৈ চাং এইখিনি কমলা
ধনিয়া আছে, নিমখ, জলকীয়া। কি কৰি পেলালে চাম এজনে ঘেটালি ঘেটালি আনিলে গোটেই ভাতত আনোতে মানে ঘেটালি ঘেটালি মিক্স কৰি পেলালে। ইয়াত টঙি আছে দেখিছেনে? সেইটো আমাৰ দাইহঁতৰ টঙি। ইয়াত কোনোবা কেইটামানে খানা খাই আছে বুলি কৈছে। এক পাক চাই আহিব লাগিব, প্ৰথম খাই লওঁ তাৰপিছত আমি চাম দে। কিবা এটা কৈ দে। কিবা এটা ক'বলৈ ক'লো, কিবা এটা বিষয়ে তো তুমি কিবা এটা কৈ দিয়া। দুবাৰ দা হেনো কি ভাষা ক'লে আৰু সেইটো ক'ৰ ভাষা? সেইটো আপুং দামাদ মিচিং ভাষা হেনো আপিন দমাদ হেনো। কি কথা মালিয়াম মালিয়াম নে জনিয়াম নে টিলিকিয়াম? মালিয়াম বোলে। আমাৰ এতিয়া কমলা খাবলৈ বিশিষ্ট আলহী একটো আহিছে, আমাৰ একটনি আহিছে। কমলা খাই আছে, চোবাই আছে, খাবই নাপাম গৈ পেলাই লাষ্টলৈকে। তাৰপিছত এতিয়া বিশিষ্ট আলহী কমলা খাবলৈ আমন্ত্ৰিত কৰা হৈছে। আপোনাৰ নামটো কৈ দিয়ক। নামটো কওক। কয় বুলি কৈছে। খাই পিনি মুখৰ মাতে ওলোৱা নাই বুলি কৈছে। কি ওলাইছে? বমি নকৰিবি আকৌ। বমি চমি নকৰিবি আকৌ। দেখিছেনে কি ধুনীয়া জেগাডোখৰত বহি ল'লোহি মজাকে। এইফালৰ পৰা আমাৰ এইফালৰ পৰা দেখিছে নাই পাহাৰ? কি ধুনীয়াকৈ পাহাৰটো দেখি থাকে। ইয়াৰ পৰা বেছি দূৰ নহয়, আমাৰ ইয়াৰ পৰা পাহাৰলৈকে কিমান 7 কিলোমিটাৰমান আছে নেকি? এনে জনাটো 7 কিলোমিটাৰমান আছে। এই পাহাৰ, এই দৃশ্য গোটেই ডাউ কি সেইটো কি? সেইবিলাক কি বুলি কয়? কি বুলি কয়? ডাৱৰ হেনো। এজনীয়ে কৈছে ডাউ, এটা কৈছে ডাবৰ। মানে কোনখিনি কথা কৈছে গম পাইছেনে আপোনালোকে? এইবিলাকৰ কথা কৈছে, এইবিলাক ডাৱৰটো কৈছে মানে এইবিলাক। ধান কাটি চবৰে শেষেই হ'ল চাগে ন? গোটেই ধান কাটি শেষ হৈ গ'ল দেখিছেনে? চব নৰা এতিয়া মাঘৰ বিহু আহিব। মাঘৰ বিহুত নৰা কাটি ভেলাঘৰ বনাব লাগে বিন্দাছ। এবাৰ আমি ভেলাঘৰ বনাম ৰাতি, তাৰপৰা ৰাতিপুৱা মেজি জ্বলাম, ৰাতি খানা খাম। নাথাকো বাৰু, থাকিবও পাৰোঁ। ইয়াক অকলে থৈ দিম, ইয়াক অকলে থ'ম। ভেবেলাখনৰ নিচিনা কৰিছে যে। মিলিছে বাৰু, ৰাইমিংটো মিলিছে। ভেবেলা আৰু ভেলাঘৰ। খাব নে বাবা? কমলা, বেলফুৰি, তাৰপৰা হেৰি আমি গোটেইখিনি গুচাই ল'ব দিয়া, তাৰপিছত খাবা একেলগতে আৰম্ভ কৰিম। আগতীয়াকৈ মানে কমলাবোৰ লৈ খাই শেষেই কৰিম। খাবই নাপাম এতিয়া। কথা এটা ক'ব ই ক। আমি কমলা খাম শুই ই বোলে কমলা হেনো শুই খাব হেনো। একে হেনো দুই ই কমলা খাব হেনো শুই। আপুনি কিবা ক'ব নেকি? কওক। কমলা খাব শুই হেনো। কোনে খাব? তুমি খাব বুলিহে কৈছা হয় নাই? क्या बात करता है ये? क्या बात करता है? पागल है क्या? 1 नंबर का पागल। हमारे 2 नंबर का पागल जिसने कैमरा पकड़ के रखा है वो है। अरे ये साले मेरे को पागल बोल रहा है। 3 नंबर पागल। तो गाइस 3 नंबर पागल ये है। 4 नंबर पागल मैं हूँ। ये 4 नंबर का है, ये ज्यादा पागल है लेकिन। हाँ नो तमने तो 4 नंबर हो ना 1 2 3 4 तो 4 नंबर पागल दे। पागला हो गया है। या होइसे गया फाइनली कमला खाबले बेलफुई कुट्टी बन लगन बेल लगा गया है। पहले बाल खड़ा नहीं होता था, मैं साइड के मांग पे रहता था। कैसा लगा मेरा मजाक? हेरे ना লাগিছে আৰু সঁচাকে কি চলি আছে নিমখ নেকি? পথাৰ মাজত এনেকুৱা ৰ'দত বহিলৈ কমলা খোৱা আমেজটো বেলেগ হয়। কমলাটো আচলতে মানে ইভাগে খাই ভাল নালাগিলেও এতিয়া যদি নিমখ জলকীয়া দি এনেকৈ কুটি দিছে ন, নিমখ জলকীয়া যদি আপোনালোকে দি খায় সেইটো এটা বহুত ইণ্টাৰেষ্ট। মানে কোনে কেনেকুৱা পায় নাজানো, কিন্তু আমি ভাল পাওঁ, ই ভাল পায়, মই ভাল পাওঁ, আমাৰ এই মুনুও ভাল পায় আৰু মাইনাই ভাল পায়। মাইনা ভাল পায় নে বেয়া পায়? ভাল পায়। আৰু মাইনা বহুত বেছি ভাল পায় আচলতে হয় নাই? তেতিয়াহ'লে নামটো বেলেগ দি দিম, টেঙা কাটি। চৰি ই পায় ন?
ই টেঙা খোৱা সঁচাকৈ উস্তাদ টেঙা খোৱা উস্তাদ মানে কি টেঙা খোৱাটো বুজিলোঁ উস্তাদটো কি মানে উস্তাদ উস্তাদ মানে হাঁচ খোৱা 1 নম্বৰ মানে যোনে বেছিকৈ খাব পাৰে তাকে সেইটো উস্তাদ বুলি কয় কেনেকৈ থাকে উস্তাদ বুলি কয় ই টেঙা লাভাৰ ই বহুত টেঙা খাব পাৰে ই টেঙা মানে মোৰ দাঁত কিন্তু মই বেছি খাব নোৱাৰোঁ মোৰ দাঁতবোৰ মানে বেয়া হ'লতো চিখৰ খাই বেয়া হৈ গ'ল এতিয়া মানে টেঙাটো খালে কি হয় পুৰা দাঁতটো হিৰহিৰাই যায় মানে আমাৰ ই আকৌ চিখৰ নাখায় আমাৰ আগতে শিখৰ নাখায় বিমল খায় ই কৰি দিওঁ ইয়াৰ দাঁতকেইটা চাবলৈ চেক কৰক মাজত মানে কি হ'ল গম পাইছেনে ইয়াৰ দাঁতৰ মাজত দুৱাঙল মান ফাক ওলাব সেও কি হৈ যাব কথা কি হ'ল কি দাঁতকেইটা নিগনি দাঁত যে নিগনি দাঁতৰ নিচিনা মই নিজে দাঁতকেইটা ভাঙি বনাই পোৱা ই নিজে ভাঙিহে বনাইছে বোলে দাঁতকেইটা কুটিব চাব নি গাইছ সেইটো কুটি দিম হ'ব চাব এতিয়া ই কুটিব এতিয়া দেই কি কুটিছা তইচোন তেতিয়াহ'লে তইচোন কাম এটা কৰি পাওঁ তইচোন পথাৰতে গাঁত এটা খানি থাকিব পাৰ ঘৰত থকা নিগনি যদি নহয় ই কৈছে বোলে নিগনি নিচিনা দাঁত ৰাখিছোঁ বুলি ই তেতিয়াহ'লে নৰাৰ মাজত যে যেনেকৈ নিগনিয়ে ধান কৰিবলৈ ৰখে তেনেকৈচোন হেৰি কৰিব পাৰিব সেইকেইটা খানা খোৱা মানুহ সেইকেইটা চাওমিন খানা খাই আহিছে তইতো আছিলে মই গ'লোৱে ভিডিঅ' বনাই আছিলোঁ আমি টেঙা খাবলৈ আহিছোঁ সেইকেইটা দিছে না এইকেইটা এই টঙিত যে আছিলে বুলি কৈছোঁ মানুহ এইকেইটা ওলাই আহিছে কিয় মজাকৈ বনাইছিল নে সেইকেইটা এইকেইটা হেৰি খাই আহিলে চাওমিন খাই আহিলে কি খাব কৈছিলি চাওমিন নিজে বনাইছে কাৰিকৰ ই নেকি দে মুন্না কাৰিকৰ মুন্না অকল হেৰি লুডিঙত দিছে ইয়াক মুন্না অকল কিয় আহিল বা আমাৰ প্ৰভুৱে বনালে জলকীয়া বেছি দিয়ে পুৰিলে যদি ৰাতিপুৱা শাগুতে ভূমি নোপোৱেতো জলকীয়া কিমান দিলি এখন চলে দিগদাৰ আছে একচুৱেলি 2 পেকেট জলকীয়া 5টা চাওমিন কিমান চাওমিন 2 পেকেট চাওমিনত একচুৱেলি 2 পেকেট দিছে বোলে হেৰি চাওমিন খাই আহিলে হেৰি ইয়াত জলকীয়া দিয়ে দিছিলে এতিয়া সৰু পোৱালি কেইটামান এটা নিগনি আহিছে নিগনি ভনীয়েক জলকীয়া দিয়ে পাইছিলে ফাইনেলি হৈছে খাবলৈ আৰু এটা দদাইক দেখাই দিয়া নিগনি ভাগ এইটো আছে লোৱা পিঁয়াজ মোৰ টিউচনৰ মাষ্টৰো হয় ইয়াৰ টিউচনৰ মাষ্টৰ ই বোলে ইয়াক বেয়া দিয়া হয় নাই টিউচনত দিয়ে নাই গধূলিহে এই চাজাটো হ'ব এইকেইটা সেই জলকীয়া নোখোৱাকেইটাৰ কাৰণে খা মোৰ নোখা আমি এতিয়া টেষ্ট কৰিম দিয়া ভাইটি খা মজা হৈছে বিজ্ঞা ভাজিছে টেষ্টি নাই এতিয়া কমলাৰ ফাইনেলি হৈ গ'ল ৰেডি আমি এতিয়া খাই বৈ লওঁ আপোনালোকক নেদেখা আপোনালোকক দেখালে মুখ লাগিবও পাৰে চেলি পাবও পাৰোঁ সেইকাৰণে নেদেখোঁ আমি খাই লওঁ সেইকেইটা খোৱা মানুহ দেখিছে নহয় পাতখন ভৰপূৰ হৈ আছিলে খতম কৰি দিলে ই শুই খাম বুলি কৈছিলে ই শুই নাখালে কিন্তু খাই পিনি শুই গ'ল হয় নাই কেনেকৈ লাগিলে খাই একদম জাক্কাছ লাগিলে খাই বৈ ধুনীয়াকৈ খালোঁ পানী অনা নহ'ল খালি এতিয়া য'তে ত'তে লাগিলে পুৰিব য'ত নুচুকি পুৰিব তই নাই খোৱা জলকীয়া পানী আনিবলৈ এইজনে পাহৰি থাকিলে এইজনে পাহৰি থাকিলে হেনো খুৰী কি মতা নেকি এইজনী বুলিহে ক'ব লাগে নহনো একদম মানে পথাৰৰ মূৰটোলৈ আহি আছোঁ পথাৰৰ মূৰটো নহয় পথাৰৰ প্ৰথম ডোখৰলৈ আহি আছোঁ একেবাৰে শেষ ডোখৰলৈ মানে এইডোখৰ পৰা দেখিছে নহয় এই নলখিনি যে দেখিছে এইখিনি পাৰ হৈ পিনি ডাইৰেক্ট নদী পায় আৰু বহুত মানুহে এইবোৰ সৰিয়হ কৰি থৈছে সৰিয়হ সেই চাইডলৈকে কৰা আছে এইখিনি আমাৰ হয় এইখিনি এইডোখৰ এইবিলাক সৰিয়হ কৰিছিলে কিন্তু বৰ ভালকৈ নহয় হোৱা এতিয়ালৈকে উঠাই নাই সেইডোখৰ এনেকৈ এইখিনি তাৰপৰা এইফালে মানে দেখিছেনে গোটেই নল গোটেইখিনি এইখিনি মানে গোটেইখিনি নল দেখিছেনে গতিকে ইয়ালৈ আহি আছোঁ এই টঙিলৈ আহি আছোঁ ইয়াত মানে পানী এচিন চাব আহিছোঁ মানে জলকীয়া খোৱা হ'লতো জলকীয়া হাতখন ধুব লাগিব গতিকে আহি আছোঁ ইয়াত আমি হাত ধুব আহিছিলোঁ হাত ধুবলৈ ভয় লগা হৈ থাকিলে ধুনীয়া এইটো চেক কৰক এইটো সাপৰ ছাল দেখিছেনে কিমান ডাঙৰ ইয়াৰ পৰা আৰম্ভ হৈছে ইয়ালৈকে দেখিছেনে বাহ কেমেৰা মানে ভিডিঅ'ত সৰু লাগিব পাৰে কিন্তু আচলতে বহুত দীঘল সাপৰ ছাল বাহ নদীলৈ আহি কি দেখিলেনে এইবিলাক দেখিবই মানে এইটো পুৰা ঘনা জংঘল ন
পূৰা মানে ডাঠ হাবিটো সেইটো কাৰণে আপোনালোকে ইয়াত দেখিবই মানে বহুত হেৰি দেখিছে এটাকে সময় দেখিছেনে কেনেকুৱা ডাঙৰ হাবি আমাৰ এইফালে মানে আগতে আগতে বহুত হাবি আছিলে মানে এতিয়া কি হ'ল মানুহবিলাকে খেতি কৰিবৰ কাৰণে চব নলবোৰ কাটি পেলাইছে গতিকে এতিয়া বহুত মুকলি হৈ গ'ল আগতে মানে এইডোখৰ বহুত হাবি হয় আচলতে আগতে মানে এনেকৈ আহিবই নোৱাৰি কিন্তু এতিয়া আহিব পৰা হৈ গৈছে সেইটো আমাৰ দাইহঁতৰ টঙি ইয়াতে আমাৰ ভাইটিহঁতে হেৰি খাই আছিলেহি চাওমিন খাই আছিলেহি মই যে দেখাইছিলোঁ সিহঁতি ইয়াতে খাই আছিলেহি এইবোৰ দেখিছেনে কিমান হাবি দেখিছেনে এইটো টঙিটো অঁ ইয়াত বনাই খালেহি সিহঁতি এইটো চৌকা দেখিছেনে ইয়াত মানে এনেই ৰেষ্ট ল'ব পাৰে আৰু টঙি ঘৰ এতিয়া মানে কথাটো হ'ল কি কমলা চমলা খাই হৈ গ'ল গুচি আহিলোঁ পথাৰৰ পৰা আহি আছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব কমেণ্ট এটা কৰিব আৰু প্লিজ পাৰিলে এটা শ্বেয়াৰ কৰি দিব ধন্যবাদ শুনো কৈ দে কি বুলি কওঁ হেনো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কৈ দে সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু তথা ঘণ্টিটো দবাই দিব ঘণ্টিটো দবাই দিব কৈছে ঘণ্টিটো দবাই দিব যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ